নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভগৱান শ্ৰীকৃষ্ণই কৈছিল মানুহে ধৰ্মৰ পথত চলিয়েই তাৰ জীৱনৰ পৰা সকলো সমস্যাৰ সমাধান কৰিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কলিযুগত হৈ থকা ভ্ৰষ্টাচাৰ পাপ দুৰ্নীতিৰ কথা আগতেই জানিছিল। সেইবাবে ৰণভূমিত প্ৰিয় বন্ধু অৰ্জুনক মাধ্যম কৰি তেওঁ এই সমস্ত সংসাৰক 4টা উপদেশ দিয়ে, যাৰ মাধ্যমেৰে তেওঁ কয় এই যুগৰ মহাপাপৰ মাজতো এনে 4জন ব্যক্তিৰ লগত মই সৰ্বদাই থাকিম। তেন্তে এতিয়া প্ৰশ্ন উঠে যে আমি সেই 4 ধৰণৰ ব্যক্তিৰ মাজত পৰো নে নপৰো। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি ভিডিঅ'টিত এটা লাইক কৰি দিব। তেন্তে আহক জানো সেই 4 ধৰণৰ ব্যক্তিৰ বিষয়। নাম্বাৰ 1, ভগৱান শ্ৰীকৃষ্ণই কয় যে মানুহৰ কেৱল কৰ্ম কৰাৰহে অধিকাৰ আছে, তাৰ ফলৰ ওপৰত তাৰ কোনো অধিকাৰ নাই। সেয়েহে হে পাৰ্থ, তুমি কৰ্মৰ ফলৰ চিন্তা বাদ দি নিজৰ কৰ্ম কৰি যোৱা আৰু এই কৰ্ম কৰাৰ সময়ত তোমাৰ অন্তৰত যাতে কোনো আসক্তি নাথাকে। যি ব্যক্তিয়ে ফলৰ আশা নকৰি কেৱল নিজৰ কৰ্মখিনি কৰি যায়, সেই ব্যক্তিৰ সৈতে মই কোনো নহয় কোনো ৰূপত সৰ্বদাই থাকোঁ। নাম্বাৰ 2, যি ব্যক্তিয়ে নিজৰ মনৰ ইচ্ছা ত্যাগ কৰি সৰ্বদা আনৰ বাবে জীয়ে, যি ব্যক্তিয়ে নিজৰ কথা নাভাবি সৰ্বদা আনৰ হকে ভবা চিন্তা কৰে, যাৰ হৃদয়ত সৰ্বদাই সেৱা ভাৱ থাকে, এনে মহান ব্যক্তিৰ সৈতে মই সৰ্বদাই থাকোঁ। আৰু এই মহান ব্যক্তি হৈছে আমাৰ মা দেউতা। তেওঁলোকে কেতিয়াও নিজৰ কথা নাভাবি সৰ্বদাই নিজৰ সন্তানৰ কথা ভাবে। সেইবাবে মা দেউতাক কেতিয়াও কষ্ট নিদিব, কাৰণ মা দেউতাৰ আশীৰ্বাদ স্বয়ং ভগৱানৰেই আশীৰ্বাদ হয়। নাম্বাৰ 3, শ্ৰীকৃষ্ণই কয় হে পাৰ্থ, যি ব্যক্তিয়ে মোৰ এই দিব্য স্বৰূপৰ অৰ্থ বুজি লয়, সি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰে। কিন্তু কোটি কোটি জীৱৰ মাজত কেৱল কোনোৱেহে মোক জানিবলৈ চেষ্টা কৰে। সেয়েহে এই ঘোৰ কলিযুগত যোনে মোক জানিবলৈ চেষ্টা কৰিব, মোৰ আৰাধনা কৰিব, মোৰ নাম গুণ গাব, তাৰ ওপৰত মোৰ কৃপাদৃষ্টি সৰ্বদাই থাকিব। নাম্বাৰ 4, যি ব্যক্তিয়ে আনন্দত কেতিয়াও মতলীয়া নহয়, আকৌ দুখত কেতিয়াও ভাগি নপৰে, এনে মহান ব্যক্তি কোটিৰ মাজত কেৱল এজনহে হয়। কাৰণ সি জানি যায় এই সংসাৰ মিথ্যা, সকলো কেৱল মায়াৰ খেলা, আমি সকলো পৰমাত্মাৰ অংশ। সুখ দুখ কেৱল এটি খেল, যিটোক খেলি আমি কেতিয়াবা হাঁহিছো আৰু কেতিয়াবা কান্দিছো, কিন্তু ই সৰ্বদা নাথাকে। এনে মহান ব্যক্তিয়ে এইটো বুজি লয় যে এই সংসাৰত যদি কিবা সত্য, সেয়া হৈছে পৰমেশ্বৰ, যি সৰ্বদা মজুত থাকিব। আৰু যোনে এই মহান সত্যটোক বুজি লয় তাৰ সৈতে মই সৰ্বদাই আছো। সেয়েহে বন্ধু বান্ধৱীসকল, আপুনি এইটো নাপাহৰিব যে আপুনি এটা আত্মা, সেই পৰমাত্মাৰ এটি অংশ। আপুনি অনন্ত আৰু আপোনাৰ কেতিয়াও বিনাশ নহয়। কেৱল এই মায়াৰ প্ৰভাৱত পৰি নিজকে এটা তুচ্ছ প্ৰাণী ভাবি লৈছে, আৰু যিদিনা এই মায়াৰ পৰ্দা আঁতৰিব সিদিনা আপুনিও পৰমাত্মাৰ সৈতে লীন হৈ যাব লাগিব। সেয়েহে এই ঘোৰ কলিযুগত ঈশ্বৰক পোৱাৰ একমাত্ৰ উপায় হৈছে তেওঁৰ নাম গুণ লোৱা আৰু নিজৰ কৰ্ম কৰি যোৱা। তেওঁ আমাৰ মাজত আছে আৰু সৰ্বদাই থাকিব। ধন্যবাদ।